আজি এফালে যাম বুলি তিনিওজন ৰেডি হৈ ৰৈ আছোঁ আৰু ঠাই টুকুৰা হ'ল ছোৱালীখিনিৰ ফেভৰেট জেগা ফেভৰেট জেগা বুলি কওঁতে চাগে গম পাইছেই আৰু এই ভিডিঅ' ক্লিপটো দেখি চাগে চিয়ৰে হ'ল আমি আহিছোঁ ফেঞ্চিলৈ বুলি গৈ পায়ে আমি ইটো সিটো বস্তু চোৱাত লাগিলোঁ আৰু বায়ো কিবা কিবি ল'লে ময়ো ল'লোঁ এনেও এইবোৰ বস্তু যিমান ঘৰত থাকিলেও কিনো লাগিয়ে থাকে নহয় ঘূৰি ঘূৰি ভাগৰ লগাত আমি ফ্ৰুট জুচ খাই ল'লোঁ এনেকৈ খোজকাঢ়ি গৈ থাকিলে এনেকুৱা কিবা এটা পালে ভাল লাগে হয়নে নহয় বাৰু এনাৰ্জেটিক কৰি দিয়ে যে আৰু বাহঁতৰ ফ্লেভাৰটো বেলেগ আছিলে তাৰ পৰা অলপ লৈ টেষ্ট কৰিও চালোঁ ফেঞ্চিৰ পৰা ওলোৱাৰ সময়ত এই গলিটো চবতকৈ ভাল লগা ফুলখিনি দেখি ইমান ভাল লাগে কিন্তু এটা ছাইডত যেতিয়া আকৌ সেইবোৰ নষ্ট হোৱা দেখা যায় তেতিয়া কিন্তু বেয়া লাগে আৰু ফুলবোৰ এনেকুৱা বস্তু আপোনাৰ যিমান মন বেয়া লাগি থাকিলেও দুখ লাগি থাকিলেও এনেকৈ ফুল দেখাৰ পিছত মনটো অট'মেটিক কিবা এটা ভাল লাগি আহে আমি যাবলৈ ওলাইছোঁ ভিনদেউহঁতৰ দাদাৰ ঘৰলৈ তাত গৈ পাই অলপ সময় কটাই আমি আকৌ উভতি আহিলোঁ আজিৰ ভিডিঅ'টো ইমানেই